নমস্কাৰ। আজি হাইলাইট দেখিবলৈ মাংসৰ দৰে ৰান্ধিম কঁঠালৰ মুচি ৰেচিপি। গতিকে দুটা কঁঠালৰ মুচি লৈ লৈছোঁ আৰু পুৰা মাংস কোটাৰ দৰে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কটা হোৱাৰ পাছতে এটা কুকাৰত নিমখ পানী দি বইল হ'বলৈ এৰি দিছোঁ আৰু বইল হোৱাৰ পাছতে সেই ডাঙৰ টুকুৰাখিনি সৰু সৰু আকাৰত পৰিণত কৰি লৈছোঁ। আৰু এই মোৰ ৰেচিপিটো আপোনালোকে শেষলৈকে চাব। যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এই কঁঠালৰ মুচি ৰেচিপি খাই বিৰাটেই মই ভাল পাওঁ, গতিকে একপি ফটো তুলি ৰাখিলোঁ। আৰু এতিয়া বনাবৰ কাৰণে মই এখন কেৰাহী লৈ লৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছতে দিছোঁ অলপ পাঁচফোৰণ আৰু দুখিলামান তেজপাত আৰু জোখমতে হালধি দি লৰাই লৰাই ভাজি আছোঁ। আৰু এটা কাটি থোৱা পিঁয়াজ আছিলে, পিঁয়াজটো দিয়াৰ হোৱাৰ পাছতে অলপ দি দিছোঁ নহৰু আদা পেষ্ট আৰু মছলা হিচাপে দিছোঁ গোটা জিৰা আৰু শুকান জলকীয়া অলপ খুন্দি ৰখা হৈছিলে, এইখিনিও দি দিছোঁ। মছলাখিনি দেখিছেনে বৰ ধুনীয়া ৰং এটা আহি গৈছে। আৰু এতিয়া দি দিছোঁ কঁঠালৰ মুচিখিনি। দিয়াৰ পাছতে জোখমতে নিমখ দি দিছোঁ। নিমখ দিয়াৰ পাছতে লৰাই ভাজি ৰাখিলোঁ যাতে গোটেই মছলাখিনি মুচিখিনিৰ গাত লাগি ধৰে। আৰু এনেদৰে মই 5 মিনিট সময়ৰ কাৰণে ভাজি ৰাখিলোঁ। ভজা হোৱাৰ পাছতে দুটা কাটি থোৱা আলু আছিলে, এইকেইটাও দি দিছোঁ আৰু লৰাই অলপ ঢাকন মাৰি সিজিবলৈ এৰি দিলোঁ। আৰু শেষত দেখিলোঁ মোৰ মুচিখিনি ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। আৰু এতিয়া মই এখন কাঁহীত কঁঠালৰ মুচি আৰু চজিনাৰ ভাজি, লগতে আছে বইল দালি আৰু ভাত। এতিয়া খাই লওঁ। বাই বাই।